चिरां जिल्लानि शान्तिपुर VCTC सिङाव थानाय निज्लागुरियाव निजोरा इकोटुरिजमखौ फैगौ डिसेम्बर दाननि 2 अक्ट'खालि बेखेवनाय जासिगोन। मुंख'नो गोनांदि बे निजोरा पिकनिक स्पटआव बेलासिनि 4 बाजिनिफ्राय कालचार प्रग्रामबो लानाय जागोन। मेथाइ खनगिरि गीताश्री रामसियारिजों लोगोसे गोबां मेथाइ खनगिरिफोराबो बाहागो लाफैगोन। আমি ইয়াতে দেখিছোঁ বিভিন্ন ল'ৰাবিলাক আছে, কিন্তু সকলো ল'ৰাবিলাক এনে আনএমপ্লয়ড মানে কৰ্মহীন হৈ আছে। এইটো কৰ্ম সংস্থাপন দিম বুলি আমি গাঁৱৰ সকলো ৰাইজে ডিচাইড কৰিছোঁ। সেইকাৰণে আমি এটা ইকো টুৰিজম মানে য'তে সকলো মানুহবিলাক আহে, ইয়াতে এনজয় কৰে, ফূৰ্তি কৰে। সেইকাৰণে আমি এইটো উদ্দেশ্য লৈ কিনে এইটো আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ওচৰে পাজৰে গাঁও নাংগলবাৰী, আমলাইগুৰি, মলমডুবি, শান্তিপুৰ, খাগৰাবাৰী সকলো গাঁৱৰ সাপোৰ্ট হৈ কিনে আমি ইকো টুৰিজম খুলিবলৈ এটা প্ৰচেছ চলাইছোঁ। এইটো মেইন লোকেশ্যন হ'ল চিৰাং জিলা শান্তিপুৰ VCTC অন্তৰ্গত নিজলাগুৰি গাঁৱত পৰে এইটো। আৰু আমাৰ যি হ'ল নদীত যি আমাৰ কি কয় যি পিকনিক খাবলৈ মানুহবিলাক আগ্ৰহ হৈ আছে, সেইকাৰণে আমি সকলো মানে পিকনিক আগ্ৰহীসকলক আমি অনুৰোধ কৰিছোঁ, সকলো আহক, এনজয় কৰক, ফূৰ্তি কৰক, আহি কিনে আমাৰ ছাপোৰ্ট কৰি কিনে আমাক এই যে আমাৰ উদ্দেশ্যটো সফল কৰি দিবলৈ মই ৰাইজক অনুৰোধ কৰিছোঁ। আমি আমাৰ পিকনিক স্পটৰ নামটো হ'ল নিজলাগুৰি নিজৰা ইকো টুৰিজম। আৰু আমাৰ অপেনিং চেৰেমনিটো হ'ল আমি 2 ডিচেম্বৰত লৈছোঁ। আৰু ইয়াৰ লগতে আমি কিবা এটা নাইট প্ৰগ্ৰাম, কালচাৰেল নাইট বুলি আমি এটা ৰাখিছোঁ। যেনিবা অলপ ছিংগাৰলৈকে ছিংগাৰবিলাক আনি কিনে আমি সকলোৱে অলপ ফূৰ্তি কৰিম, এই ভাবি কিনে আমি সকলো মানে ৰাইজক আমি এই মিডিয়া যোগেদি অনুৰোধ ইনভাইটেশ্যন কৰিছোঁ। যেনিবা আমাৰ ছিংগাৰবিলাক গুৱাহাটীৰ পৰা আছে, যেনিবা আমাৰ কোকৰাঝাৰৰ পৰা আছে, সকলোৰ পৰা ছিংগাৰ কিনে আহি কিনে কালচাৰেল প্ৰগ্ৰামটো অলপ সফল হওক, এনজয় কৰক বুলি আমি এইটো লৈছোঁ। টাইমটো হ'ল পুৱা 11টা বজাত। আৰু নাইট কালচাৰেল নাইট বুলি যিটো আমি ৰখা হৈছে, এইটো 4টাৰ পৰা আমি ষ্টাৰ্ট কৰিম বুলি আলোচনা কৰিছোঁ। আমাৰ সকলো ভলেণ্টিয়াৰবিলাক ষ্ট্ৰিক আছে। আমাৰ মোটামুটি 20-25জন আমি অলৰেডি ভলেণ্টিয়াৰবিলাক ষ্ট্ৰিক কৰি ৰখা হৈছে। আৰু ভলেণ্টিয়াৰবিলাকে একো অসুবিধাটো নাপাব, কিয়নো মানে ওচৰৰ ইফালে গাঁও আছে, ইফালে গাঁও আছে, কিন্তু এইবিলাক এনেকুৱা নহ'ব, মানে একদম হ'বলৈ একদম 100ত 90% এইটো নহ'ব। এটা মই ডাইৰেক্ট কৈ দিছোঁ প্ৰেচিডেণ্ট হিচাপে, এইটো নহ'ব। এইটো যেনিবা এই আমাৰ নিজৰা ইকো টুৰিজমত আহিবৰ কাৰণে যেনে বঙাইগাঁৱৰ পৰা আহিলে কাজলগাঁও ভায়া বেংটল ভায়া টুক্ৰাঝাৰৰ পৰা চিধা নিজলাগুৰি পাই যাব। আৰু কোকৰাঝাৰ ফালৰ পৰা আহিলে চামটাইবাৰী, যে 27 নম্বৰ হাইৱে পৰা চামটাইবাৰী বুলি কয়, ইয়াত পাব। ইয়াত পৰা ৰুণিখাতা ভায়া শান্তিপুৰ, তাৰ পৰা নিজলাগুৰি মেইন লোকেশ্যন। আপোনালোকে নিজলাগুৰি আহিলে পোষ্টাৰ চাব, পোষ্টাৰ চাইলে নদীৰ ওচৰতে আছে, আপোনালোকে চাব, একদম উপভোগ কৰক, আমাক ছাপোৰ্ট কৰক। আপোনালোকে আহক, ৱেলকাম কৰিছে মই সকলোকো, আমালোকক হেল্প হ'ব। আপোনালোকে আহিলে আমাৰ কৰ্মহীন ল'ৰাবিলাক যাতে এংগেজ হয়। আমি আলোচনা কৰিছোঁ, যোৱাকালি এটা এক্সিকিউটিভ বহিছিল, তাতে আমি টিকেট চিষ্টেম কৰিম বুলি, পৰ মানুহ হিচাপে টিকেট চিষ্টেম কৰিম বুলি এইটো আলোচনা কৰিছোঁ। ধৰা হ'ল টিকেটেই হ'ব, কম বেছি পৰিমাণে এইটো কিবা কালেক্ট কৰা হ'ব, কিয়নো সকলো মানুহবিলাক আহিব, ফূৰ্তি কৰিব। যিকোনো এটা সময়তে একটা মানে মানিৰ প্ৰব্লেম হয়, সেইকাৰণে অলপমান কিবা সকাহ হ'ব বুলি আমি এটা ব্যৱস্থা লৈছোঁ।